Hello guys, welcome to my YouTube channel MPR অসম আপোনালোকে প্ৰথম ফাৰ্ষ্ট ব্লগ মাই ফাৰ্ষ্ট ব্লগত মোৰ মানুহজনীয়ে ভিডিঅ'বিলাক দিলে ভিডিঅ'টো দিলে আজি ঘৰতে আছোঁ সেইকাৰণে ভাবিলোঁ কি ভিডিঅ'টো মই দিওঁ আৰু আজি মানে আপোনাৰ ঘৰৰ অলপ কাম আছিলে কামখিনি কৰিছোঁ কাম কৰিলোঁ মানে আপোনাৰ ৰুমটো বৰ্তমান বনাই থকা হৈছিলে ৰুমটো তো ৰুমটো আপোনাৰ বনাই থকা আছিলে কিন্তু মানে আগতে আপোনাৰ যিহেতু আগতে আপোনাৰ দেখুৱাই আছোঁ আপোনালোকক আগৰ মানে আপোনাৰ আছিলে পাকঘৰটো ইয়াত আছিলে আপোনাৰ ইয়াত দেখিছে আপোনাৰ মানে থপনাখন নিবলৈ আছে বাকী ফ্ৰিজ এটা আছে সৰু সুৰা বেয়া হৈ গৈছে তাৰপিছত আপোনাৰ মানে পাকঘৰটো আছিলে পাকঘৰটো ইয়াত দেখিছে আপুনি বেৰবিলাক চব ভাঙি চিঙি কিবা হৈ গৈছে সেইটো কাৰণে মানে পাকঘৰটো আমি নতুনকৈ বনাই আছিলোঁ সম্পূৰ্ণটো হোৱা নাই বাৰু বনাই থকা কিন্তু তথাপিও মানে জাষ্ট আপোনাৰ মানে কি পাকঘৰটো হয়তো ইয়ালৈ লৈ আহিলোঁ ইয়াতে আপোনাৰ মানে পাকঘৰটো লৈ আহিলোঁ বিচনাখন তাত আছিলে পাকঘৰটোত বিচনাখনত সোমাই দিলোঁ আৰু পাকঘৰটো ইয়াত আপোনাৰ ধুনীয়াকৈ সজাই দিলোঁ সজোৱা নাই আৰু মই যি পাৰিছোঁ তাকে কৰি গৈছোঁ আৰু এইফালে মানুহজনীয়ে পানী গৰম কৰি আছে ল'ৰাটোক গা ধুৱাবৰ কাৰণে আৰু এইফালে ভাত বনাব এতিয়া টাইম হোৱা নাই লাহে লাহে বনাব ইফালে মোৰ বেটাই খেলি আছে বেটা হাই কৈ দে বেটা হাই কৈ হাই কৈ দিয়া এবাৰ নাং মাতিব পৰা হোৱা নাই অলপ চলপ মাত কৰে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আপোনালোকক আজি দেখুৱাই আছোঁ আজি যি বনাম আপোনালোক গোটেই ব্লগটো দেখুৱাম ঘৰতে আছোঁ কিবা এটা বনাম মানুহজনী আৰু মই একেলগে খাম আৰু আপোনালোকে উপভোগ কৰিব ভিডিঅ'টো কেনেকুৱা আছে উপভোগ কৰিব আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ চিলিণ্ডাৰটো তাৰ পৰা আনোতে বন্ধ কৰিলোঁ এয়া বন্ধ কৰাৰ পিছত মানুহজনীয়ে খুলিবলৈ নোৱাৰা হ'ল এতিয়া এই টানি আছে এতিয়া মোক কৈছে খুলি দিবলৈ মই এইটো বহুত টাইট হৈ গ'ল দেখোন সঁচাকৈ বহুত টাইট হৈ গ'ল চাওঁ হেৰি পৰা টানা লংগুচ পৰা টানা বহুত টাইট হৈ গ'ল মানুহজনীয়ে কৈছে লংগুচ পাত লৈ আহা সেই পাত ন লৈ আহা লংগুচ পাত দি এতিয়া মোৰ হাতত ইমানখিনি জোৰ নাই এইটো লংগুচ পাত দি খুলিব ইমান বদমাছ ল'ৰাটো নহয় এতিয়া হৈ গ'ল চিলিণ্ডাৰ খোলা আৰু এইফালে মোৰ মানুহজনীয়ে বনাই আছে গৰম কৰি আছে পানী ল'ৰাটোক গা ধুৱাবৰ কাৰণে আৰু মই বৰ্তমান এতিয়া গা ধুম আৰু তাৰপিছত আহি পেলাই আপোনালোকক দেখুৱাই আছোঁ ভাত বনাম আৰু মানুহজনী আমি একেলগে ল'ৰা মই মানুহজনী একেলগে আমি ভাত খাম তেতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক হেল্ল' আজি ঘৰৰ কাম কৰি আছোঁ সেইটো কাৰণে লেতেৰা পেতেৰা হৈ আছোঁ এয়া চাওক ঘৰৰ কাম চাম কৰি ল'লোঁ এয়া পাকঘৰটো ইয়ালৈ লৈ আহিছোঁ ঘৰটো ভালকৈ দেখিছে ল'ৰাই মোবাইলটো পেলাই দিছে বহুত দুষ্ট কৰি থাকে জানেনে সেয়া পানী গৰম কৰিছোঁ ল'ৰাক গা ধুৱাই দিম দুপৰীয়া এতিয়া তাৰপিছত ল'ৰাক গা চা ধুৱাই পেলাই ভাত বনাম কি বনাওঁ চাই থাকিব আপোনালোকক এতিয়া ভাবিলোঁ চাহ অকণ খাই লওঁ কাম কৰি আছোঁ যিহেতু মানুহজনক দোকান ওচৰতে হোটেল আছে তাৰপৰা বন আনিব দিছোঁ মই খাই বহুত ভাল পাওঁ আপোনালোকে কেনেকুৱা পাই জনাব ঘৰৰ সন্মুখতে আছে হোটেল সকলো যোৱাচোন বন লৈ আনা চাহ খাবলৈ একো নাই বোলো মই বন খাই বহুত ভাল পাওঁ বহুত লেতেৰা হৈ আছে দেই আজি কাম কৰি আছোঁ যিহেতু ঘৰৰ নানিলা বন ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পাই জনাব কমেণ্ট কৰি প্ৰথম যিহেতু বনাইছোঁ চাওক বিচনাখন ইয়াতে লগাই দিছোঁ গৰম দিন আহিছে ল'ৰাই বোলো খেলি থাকিব পাৰিব দেখিছে মই কিমানবাৰ পাৰিছোঁ সি কিমানবাৰ বিচনাখন খেচি পেলাইছে ধুনু এইফালে চোৱা এয়া বহুত দুষ্ট কৰি আছে দেখিছেনে বন আনিব দিছোঁ কি লৈ আহিছে এয়া বন আনিলে চাই থাকক ভিডিঅ'টো ফিল্টাৰটো পানীখিনি মানে ফিল্টাৰটো বেয়া হৈ গৈছিলে সেইকাৰণে ফিল্টাৰটোৰ কাৰণে কেণ্ডেল লৈ আহিলোঁ কেণ্ডেল আপোনাৰ মানে পানীটো আইৰণ থকা পানী আমাৰ ইয়াত অলপ আইৰণটো বেছি আছে পানীটো আপোনাৰ মানে কিনি খাবলগীয়া হয় মানে মটৰ আছে কিন্তু আইৰণ চাহ খাই আছে চাহ বনিলোঁ ইয়াত
এয়া বন এয়া আৰু মেকুৰীটোকো দিছোঁ এয়া ক'লৈ গ'ল এইটো দেখিছে এইটো আমাৰ এইটো যে ক'তো নাযায় আমাৰ ঘৰতে থাকে এনি টাইম আমি নাথাকিলেও এই ঘৰ ৰখি থাকে আৰু আমাৰ এইটো দুষ্ট তাক বগৰী দিলোঁ বাতিটোত কি কৰিলে আৰু আজি বহুতখিনি কাম কৰা হ'ল কাম কৰি আপোনাৰ গাটো ধুলোঁ গাটো ধুই পেলাই আপোনাৰ বৰ্তমান আহিলোঁ আৰু টাইমটো আপোনাৰ বহুত বেছি হৈ গ'ল যিহেতু ভাতটো আজি আৰু নবনাওঁ কাৰণ ৰাতি আবেলি হৈ গ'লগৈ আৰু আপোনাৰ মানে ভাতটো আবেলি হোৱাৰ লগে লগে খাবলৈ মন নগ'লগৈ আৰু সেইটো কাৰণে ভাতটো টাইট কৰি দিলোঁ যে ভাতটো বনাব নালাগে যিহেতু ৰাতিলৈ আকৌ ৰাতি সোনকালে বনাই দিম বনাই পেলাই আৰু ভাতটো খাই ল'ম তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই থ'ব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ বা মোৰ মানুহজনী দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে চাব পাৰিব তেন্তে আজিলৈ ইমানেই বাই বাই